Hello friends, আজি মানে ভিডিওটোৰ ষ্টাৰ্টিং পইণ্টটো অলপ বেলেগ ধৰণৰ কাৰণ ভিডিওটো আজি বেলেগ ধৰণৰ হ'বলৈ গৈ আছে তো আজি আপোনালোকে দেখিবলৈ পাব অলপ মানে এক্সেপচনেল এটা ভিডিও য'ত নেকি আপোনালোকে দেখিবলৈ পাব কাৰাটে শিকোৱা আৰু এতিয়া আমাৰ মানে দলংখন 400 মিটাৰ দীঘল এখন যিখন দুপাং দলংখন 400 মিটাৰ দীঘল আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ আহে বৰ্তমান আমি আহি পাই গৈছোঁ এয়া মোৰ লগত আছে সোনু এয়া বিকাশ আৰু এয়া আদিত্য মানে ভাস্কৰ এয়া দেখিছে আমি আহি পাই গৈছোঁ বৰ্তমান কাৰাটে শিকাই আছে প্লেচটো দেখাই দিছোঁ আৰু সেইটো প্লেচলৈকে আমি আহি আছোঁ দুপাঙৰ পৰা দলঙৰ পৰা আহি আছোঁ এইটো হৈছে দুপাং একদম দুপাং পইণ্টটো আৰু অলপ আগত গ'লে আপোনালোকে এইফালে অৰুণাচল পাব সোঁ চাইডে মই ভিডিঅ'বিলাক প্ৰায় এইটো জেগাতে প্ৰায় বনাই থাকোঁ মোৰ লগত এওঁলোক আহি আছে প্লেচটো পৰা একদম মই গোটেই দেখিছেনে ষ্টুডেণ্টখিনি আৰু ছাৰহঁতক দেখিছে বলক দেখিছেনে ছাৰ গুড মৰ্ণিং হয় ইয়াত দেখিছে ধুনীয়াকৈ খেলি আছে ভাইটিহঁতে মই কি কৈছিলোঁ ছাৰ গুড মৰ্ণিং অঁ ভাল ছাৰ কেনেকুৱা চলিছে ঠিকে চলিছে নে পাইছে হয় হয় মই মানে আপোনাক এইখিনিতে আৰু এটা কথা সুধি লওঁ কাৰাটে যিটো বস্তুটো বৰ্তমান বহুত জনপ্ৰিয় হৈ আছে ইয়াত শিকোৱা কিমান দিন হৈছে আপোনাৰ এমাহৰ অলপ বেছি হয় হয় অঁ কোৰ্চটো কিমান দিনৰ হয় আপোনাৰ নিৰ্দিষ্ট দিন হয় অঁ পাৰিছেনে বাৰু হয় মই এটা কথা সুধোঁ এইখিনিতে যে কাৰাটে যে বৰ্তমান আমি শিকি আছোঁ পুরো আমাৰ স্বাস্থ্যৰ কাৰণে এইটো আমাৰ কেনেকুৱা প্ৰয়োজনীয় বস্তু বৰ্তমান সমাজত আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকৰ কাৰণে বস্তুটো কেনেধৰণে প্ৰয়োজনীয় কিমান স্বাস্থ্যৰ ক্ষেত্ৰত বুলি ক'বলৈ যাওঁতে আপোনাৰ শাৰীৰিক ব্যায়ামৰ হয় ধৰক এতিয়া বৰ্তমান অৱস্থাত আপোনাৰ ছোৱালীসকলৰ যিখিনি আপোনাৰতো গম পাই আছোঁ যথেষ্ট প্ৰয়োজনীয় আপোনাৰ নিয়মিত যিখিনি ব্যায়াম হয় আপুনি ঘৰত ধৰক যিখিনি কৰে সেইখিনি তেনেকৈ ধৰণৰ আপুনি কৰিব পাৰে মানে ধৰক ধৰক অকলে অসুবিধা হ'লে আমাৰ টীম হিচাপত ধৰক আপোনাৰ কিছুমান সুবিধা হয় আমি দি আছোঁ আৰু আমাৰ ওচৰতে অপেন কৰিছোঁ তাৰপিছত আমাৰ এনেকৈ আমাৰ ক্লাবৰ যোগেদি আমাৰ দুজন আৰম্ভ কৰিছোঁ আপোনালোকৰ সহযোগিতা পাৰিব নিশ্চয় আপোনাৰ নাম ক্ষীৰোদ চাৰিঙীয়া হয় আৰু বৰ্তমান ক্ষীৰোদ ছাৰ শিকাব পলাশ ছাৰ অলপ ৰেষ্ট ল'ব আপোনালোকে দেখি আছিলে পলাশ ছাৰে শিকাই আছিলে আৰু মই এতিয়া পলাশ ছাৰৰ ওচৰলৈ যাম কথা পাতিম পলাশ ছাৰৰ লগত বলক মই আমাৰ ইয়াৰ পৰা যিসকলে শিকি আছে তেওঁলোকৰ ফালৰ পৰা কিছুমান অলপ মানে ফিডবেক পাব বিচাৰিছোঁ তো এই যিটো কাৰাটে শিকি আছে কোনোবাই ক'বা নেকি কেনেকুৱা হৈছে তোমালোকৰ কেনেকুৱা লাভালাভ হৈছে কোনোবাই ক'বা তুমি ক'বানে কিবা এটা কৈ দিয়া হাই কোৱা মানে এতিয়া যিটো পৰিস্থিতি আমাৰ দেশৰ চ' তাত মানে স্পেচিয়েলি গাৰ্লছৰ কাৰণে কাৰাটেটো শিকাটো মানে বহুত বেছি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি একদম পইণ্টত কৈছে কাৰাটেটো শিকিলে বহুত মানে ফালৰ পৰা বেনিফিট হ'ব পাৰে যেনে তাৰপৰা চেল্ফ ডিফেন্স আৰু বহুত আছে তেনেকৈ
তোমাৰ ইংলিছ মিডিয়াম কোনখন স্কুলত পঢ়া কৈ দিয়া বলেণ্ট একাডেমি যিখন নাৰায়ণপুৰত বৰপথাৰ ন হয় আৰু এয়া আছিল কৃতিশা অতি সুন্দৰভাৱে কৈছে ভেৰি স্মাৰ্ট গাৰ্ল ঠিক আছে এতিয়া মই পলাশ ছাৰৰ লগত কথা পাতিম ক্ষীৰোদ ছাৰে শিকাব আৰু পলাশ ছাৰৰ ওচৰলৈ আহিছোঁ ছাৰ নমস্কাৰ হয় ছাৰ আপোনালোকলৈ বহুত ধন্যবাদ যে আপোনালোকে এনেকুৱা এটা প্ৰচেছ লৈছে আমাৰ সমাজৰ কাৰণে যে ক'লেই ভণ্টিয়ে কৈছে অলপ আগত আৰু আপোনালোকৰ ফোন নম্বৰখিনি মই লৈ ল'ম মই ডেছক্ৰিপশ্যনত দি দিম ধুনীয়াকৈ আৰু মই আপোনালোকক বন্ধু বান্ধৱীসকল তোমালোকক এটা অনুৰোধ জনাওঁ যে তোমালোকে মানে সমাজৰ ব্যৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি দেখিছা কেনেকুৱা অকল নিউজ এটাই নিউজ সেইটো কাৰণে সেইটোৰ ওপৰত লক্ষ্য ৰাখি তোমালোকে মই ভাবোঁ এই বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰি অলপ মানে এটা জানাই যে গুৰু লগা বিদ্যা পাখি লগা গান গুৰু অবিহনেতো একো কাম সম্ভৱ নহয় চ' মই ডেছক্ৰিপশ্যনৰ নম্বৰ দি দিম তোমালোকে সংযোগ কৰিব পাৰিবা আৰু যিকোনো ঠাইতে যিকোনো সময়তে তোমালোকে শিকিব পাৰিবা ছাৰহঁতৰ লগত ছাৰ আপুনি কিবা এটা কওক এই যে মানে প্ৰচেছটো কেনেকুৱা হ'ব আপোনালোকে এতিয়া শিকি আছে ইয়াৰ পৰা ওপৰ লেভেলত গৈ থাকিব ন এতিয়া ইয়াৰ পৰা কমাণ্ডাৰে ক্লাছটো আৰম্ভ কৰা বেছি নহয় 2 মাহমান হৈছে ইয়াৰ পৰাতো ওপৰলৈ গৈ থাকিব হয় এইটো আপোনাৰ কোনো নিৰ্দিষ্ট টাইম নাই 2 মাহ 3 মাহ বুলি এতিয়া শিক্ষাটো এদায় কৰিব নোৱাৰি শিকি তেনেকৈ এইটো লেভেল আছে তেনেকৈ শিকি গৈ থাকিব আমি শিকাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আজিকালি যুগত মানে এইটো প্ৰয়োজনে বহুত প্ৰয়োজন আৰু মই এইখিনিতে আৰু এটা কথা কৈছোঁ পঢ়াটোৱে শিক্ষা নহয় শিক্ষা সেইটো বস্তু যিটো বস্তু দ্বাৰা সমাজ এখনৰ কামত আহিব পাৰে সমাজখনৰ বাবে কিবা এটা হয় পঢ়া শুনা কৰিব ভাল মানুহ হ'ব চাকৰি কৰিব চব নিজৰ কাৰণে ন তো সমাজৰ কাৰণে কিবা এটা কৰিবলৈ চেষ্টা কৰক যিটো কাম ছাৰহঁতে কৰি আছে ঠিক তেনেধৰণে আপোনালোকেও এটা কামত গ'লেতো নহয় চবফালে পঢ়াটো লাগিব মেইন আৰু এক্সট্ৰাও লাগিব আৰু ডিফেন্সত গ'লে এনেকুৱা যদি চাৰ্টিফিকেট থাকে মই কিন্তু এটা কথা কৈছোঁ ডিফেন্সত গ'লে এনেকুৱা চাৰ্টিফিকেট বিচাৰে আপোনালোকক তো লগালগ হৈ যাব তেনেকুৱা ঠিক আছে ডিফেন্সত বিচাৰে আপোনাৰ কলেজত চান্স নাপালে হয় স্পৰ্টছৰ চাৰ্টিফিকেট থাকে তেনেকৈ চান্স পাই যায় বহুত ধন্যবাদ ছাৰহঁতলৈ আৰু ব্লগটো আমি এইখিনিতে সামৰিম আৰু ক্ষীৰোদ ছাৰ ওচৰলৈ লাষ্টবাৰৰ কাৰণে আহিছোঁ ক্ষীৰোদ ছাৰ ভাল লাগিল হয় নিশ্চয় আকৌ লগ পাম বুলি হয় ছাৰ বিদায় এইখিনিতে লৈছোঁ আৰু তোমালোকৰ পৰাও বিদায় লৈছোঁ তোমালোকে ভালকৈ শিকি যাবা আৰু আহি থাকিম 2 month কমপ্লিট হৈছে তোমালোকৰ আৰু আগলৈ বহুত শিকিবলৈ আছে ন ভয় লাগিব অলপ দিনৰ পাছৰ পৰা আহিবলৈ তো তেনেকুৱা নহয় তো ঠিক আছে বাই